চৰ অঞ্চলৰ এজন মুছলিম মানুহ আৰু আমাৰ এজন শিৱসাগৰৰ এজন মুছলিম মানুহ, আপুনি কি ধৰণে পাৰ্থক্য দেখিছে? প্ৰথম কথা আপুনি গম পাব ভাষাৰ পৰা। আপাৰ আছামৰ মানুহজন আপুনি নামটো নোকোৱালৈকে আপুনি গম নাপাব তেওঁ কোনটো ধৰ্মৰ হয় বা কেনেকুৱা ধৰণৰ হয়। হিচাপে কেতিয়াবা মোৰ পেপাৰখন পঢ়োতে এনেকুৱা লাগে গুৱাহাটীত আমুক মানুহ ঘৰত চোৰ এটা হৈ গ'ল, মানুহকেইজনৰ নাম কি শইকীয়া হুছেইন আমুক, যে তেওঁলোকে জীৱিকাৰ কাৰণে ভাল বেয়া চিন্তা কৰাতকে পেটটোৰ কথা বেছি চিন্তা কৰে ছাৰ। তেওঁলোকৰ চিন্তাধাৰা সম্পূৰ্ণ বেলেগ ছাৰ। শিৱসাগৰলৈ আপুনি দুটা প্ৰথম কাম কি কৰিব? ইয়াৰ পৰা গুৱাহাটীৰ পৰা যদি আপুনি গৈ থাকে জাজিলৈকে বিৰাট ভাল পাব ৰাস্তা। জাজি পাৰ হোৱাৰ পিছতেই কি হ'ল ছাৰ নাজানো, ভুটীয়া পাৰলৈকে সেই ৰাস্তাখিনি খুব সম্ভৱ ছাৰ কণ্ট্ৰেক্টৰ কিবা গাফিলতিৰ কাৰণে অতিপাত বেয়া। Thank you. ঠিক আছে আব্দুল, হয়। এবাৰ তোমাৰ পৰিচয়টো দি দিয়া ভালদৰে যাতে আমি আৰম্ভ কৰিব পাৰোঁ না। যেনেকৈ আপোনালোকে গম পাইছে, মোৰ নাম আব্দুল মতলিব, মোৰ ঘৰ শিৱসাগৰ জাজিত। মোৰ প্ৰিলিমিনাৰী এডুকেশ্যন মই আৰম্ভ কৰিছিলোঁ আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। তাৰপিছত মই গ্ৰেজুৱেশ্যন কৰিলোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ এণ্ড মেকানিকেল ডিপাৰ্টমেণ্ট। ঠিক আছে। তাৰপিছত মই সাময়িকভাৱে IWTত কাম কৰি আছোঁ, ইণ্ডিয়ান ৱাটাৰ ট্ৰান্সপৰ্ট ডাইৰেক্টৰত মই কাম কৰি আছোঁ। তাৰ আগতে মই 2 বছৰৰ কাৰণে ডিজেল টেকনিচিয়ান হিচাপে মই কোইলত কাম কৰিছিলোঁ। তাৰপিছত 3 বছৰ বিশেষকৈ ক'ভিডৰ সময়ত মই সুদৰ্শন পাব্লিক স্কুলত মেথমেটিক্স এডুকেটৰ হিচাপে কাম কৰি আছিলোঁ। এই গোটেইখিনি মিলাই গোটেইখিনি এক্সপিৰিয়েঞ্চৰ পৰা চাই মই ভাবিলোঁ যে মই বৰ্তমান মোৰ স্ক'পটো অলপ বহল কৰিব লাগে, আৰু সেইটো কাৰণে APSC যিখন ইনষ্টিটিউচনেল প্লেটফৰ্ম সেইখন মোৰ কাৰণে ভাল হ'ব যেন মোৰ লাগিলে, সেইটো কাৰণে মই আজি ইয়াত আপোনালোকৰ আগত বহি আছোঁ। ঠিক আছে। আপুনি ইঞ্জিনিয়াৰিং কেতিয়া কৰিছিল? কোনটো? মোৰ 15ৰ পাছ আউট। 15ত? তাৰপিছত আপুনি কিবা কৰিছে মানে গেপ দিছে নে ডাইৰেক্ট কিবা আপুনি কৰিছে? হয়, মই বিশেষ এটা ঘটনাৰ কাৰণে মোৰ 1.5 বছৰমানৰ গেপ পৰিলে। তাৰপিছত মই ডিজেল টেকনিচিয়ান হিচাপে কাম কৰিলোঁ কোইলত। ঠিক আছে। 3 বছৰ কৰিছে আপুনি? হয়। তাৰপিছত আপোনাৰ এতিয়া কাৰেণ্টলি যিটো এফৰ্ট দিছে আপুনি, তাৰ মতে আপুনি এতিয়া ইনলেণ্ড ৱাটাৰ ডেভেলপমেণ্টত কাম কৰি আছে না? হয় হয়, ইণ্ডিয়ান ৱাটাৰ ট্ৰান্সপৰ্ট ডাইৰেক্টৰ তাতে আপুনি কাম কৰি আছে? হয়, জুনিয়ৰ এছিষ্টেণ্ট। ঠিক আছে। তাতে আপোনাৰ কওকচোন এক্সপিৰিয়েঞ্চটো কেনেকুৱা? হয় ছাৰ, মই তাত সোমাইছোঁ 2023 চনৰ পৰা। 23 চনৰ পৰা জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কাম কৰিলোঁ। তাত সোমাই মই ছাৰ গম পালোঁ একচুৱেলি যিটো গভৰ্ণমেণ্ট মেকানিজিম, যিটো মেচিনাৰী কাম কেনেকৈ কৰে। মোৰ তাত কামটো হৈ গ'ল ছাৰ মিডিয়েটৰ হিচাপে কাম কৰিব লাগে বা কানেক্টৰ হিচাপে কাম কৰিব লাগে ফিল্ডৰ মানুহখিনি আৰু হায়াৰ অথৰিটিৰ মাজত, যিহেতু মই জুনিয়ৰ এছিষ্টেণ্ট, ফাইল প্ৰচেছিং। তাৰোপৰি মোৰ বিশেষ কামটো হ'ল টেণ্ডাৰৰ ছাৰ। ঠিক আছে। ইনলেণ্ড ৱাটাৰ যিখিনি আমাৰ ট্ৰান্সপৰ্টৰ আণ্ডাৰ যিটো আছে, চৰ অঞ্চলত যিবিলাক ঘাট থাকে সেই ঘাটবিলাক ছাৰ আমি লিজত দিওঁ, আৰু লিজত দিয়াৰ কাৰণে টেণ্ডাৰিং প্ৰচেছ থাকে। H1 টেণ্ডাৰ হয় তাত। গোটেইখিনি BOQ বনোৱাৰ পৰা আৰম্ভ কৰি এৱাৰ্ড অফ কণ্ট্ৰেক্ট দিয়ালৈকে গোটেইখিনি ছাৰ মই চাবলগীয়া হয়। আৰু ডিচিশ্যন মেকিঙৰ কাৰণে যে এক্সিকিউটিভ কমিটিখিনি আছে, ফাইল প্ৰচেছিং মোৰ থ্ৰুদি হৈছে। তো তথাপিতো তুমি যিহেতু টেণ্ডাৰৰ কাম কৰা, ঠিক আছে, তো ইয়াতে এনেকুৱা তোমালোকৰ এইটো অনুভৱ হয় নেকি যে আমাৰ যিটো ৱাটাৰ যিটো ডেভেলপমেণ্ট হৈছে না, ৱাটাৰ যিটো আমাৰ ৱাটাৰ ৱেজ, সেইটো অল্টাৰনেটিভ কিমান ভাইবল হয় ৰোড ট্ৰান্সপৰ্টকে ৱাটাৰ ট্ৰান্সপৰ্টটো? ছাৰ, এইখিনিতে মই এটা কথা ক'ব বিচাৰিম যে এটা ষ্টেটিষ্টিক্স এটা মোৰ মনলৈ আহিছে। আৰু যিহেতু সদ্যহতে আমাৰ যি ঘাটটো ইনগ্ৰেট কৰিছিলে, তেতিয়া এই ডেটাটো মই পাইছিলোঁ ছাৰ, আমাৰ ইয়াত ট্ৰান্সপৰ্টৰ কাৰণে কাৰ্গো ট্ৰান্সপৰ্ট বিশেষকৈ যদি মই ধৰি লওক 1 টন কাৰ্গো 1 কিলোমিটাৰ মই ট্ৰাকেৰে নিওঁ, তেতিয়া মোৰ প্ৰায় 2 টকা 35 পইচামান খৰচ হয়। আৰু মই সেইটো যদি ট্ৰেইনেৰে নিওঁ 85 পইচামান লাগে। আৰু যদি বাল্ক কাৰ্গো মই থ্ৰু ৰিভাৰৱেজে নিওঁ প্ৰায় 35 পইচামানতে 1 টন হৈ যায়। সেইটো ফালৰ পৰা চাবলৈ গ'লে আমাৰ বাল্ক কাৰ্গো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে ভাল হয়, ইকনমিকেল হয়। কিন্তু ছাৰ তাতে দুটামান কথা আছে। আপোনাৰ এইটো ছিজনেল এভেইলেবিলিটি কথা আছে। আমি জানো যে ব্ৰহ্মপুত্ৰখন ব্ৰেডেড ৰিভাৰ হয় এখন, আৰু প্ৰেচিপিটেশ্যন, তাৰপিছত আপোনাৰ ছেডিমেণ্টেশ্যনৰ কথাও থাকিলে, আৰু তাৰোপৰি বহুত শ্ল' হয় ছাৰ। এটা পাৰ্চেল আমাৰ গুৱাহাটীৰ পৰা যোৰহাট পঠাওঁতে প্ৰায় 6 দিনমান লাগি যায়।
চ' সেইটো কাৰণে টাইম ডিপেণ্ডেণ্ট হ'লে বস্তুটো বৰ এটা ভায়াবল নহয়। আৰু মই ডেভেলপমেণ্টৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে যিহেতু আমাৰ ইয়াত 2টা নেশ্যনেল ৱাটাৰৱেজ আছে, নেশ্যনেল ৱাটাৰৱেজ 2 যিটো শদিয়াৰ পৰা ধুবুৰী আৰু 16 যিটো বৰাকত আছে, তাৰ উপৰিও ছাৰ আৰু 15টা আছে, কিন্তু সেইকেইটা নহয় ছাৰ, মানে এইটো ভায়াবল হোৱা নাই, কাম চলি আছে। তাৰে ছাৰ কপিলি যিটো আছে, কপিলিটো ছাৰ 27 আই থিংক, মই এবাৰ চেক কৰিব লাগিব, নেশ্যনেল ৱাটাৰৱেজ 26, তাত ছাৰ কেতিয়াবা ডাঙৰ বস্তু কিছুমান নিয়া হয়। আৰু বাকী এতিয়া পেচেঞ্জাৰৰ কাৰণে ছাৰ জি ঘাটটো কৰা হৈছে। ঠিক আছে। পেচেঞ্জাৰ কথা যিহেতু ক'লে, তুমি ৰিচেণ্টলি আমাৰ এটা দুৰ্ঘটনা হৈছিল না আপোনাৰ নিমাতী ঘাটত, ঠিক আছে, এইটো হ'ল বাৰু অকণমান বছৰ হ'ল। তো পেচেঞ্জাৰ ছেফটিৰ কাৰণে আমি কিবা নতুনকৈ লৈছোঁ নে আগবাগ? হয় ছাৰ, আপুনি কোৱা ঘটনাটোৰ কথা ছাৰ আটাইতকৈ ডাঙৰ ঘটনা এটা হৈছিলে 2014 চনত। ঠিক আছে ছাৰ, ধুবুৰীত এটা ঘটনা হৈছিলে, নাও এখন ছাৰ কেপচাইজ হৈ গ'ল। কেপচাইজ হোৱাৰ কাৰণে আমি জইন কৰা আগৰ ঘটনা, এইটো ভালেমান মানুহ তাত ঢুকালে। সেই ঘটনাটোৰ পিছত ছাৰ অসম গভৰ্ণমেণ্টে বস্তুটো অলপ বেছি চিৰিয়াছলি ল'লে, ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালে গুচি গ'ল। চ' এতিয়া ছাৰ কি কৰা হ'ল, টেকনিকেল চেঞ্জ কিছুমান অনা হৈছে। আগতে ছাৰ এখন নাও চলাবলৈ হ'লে আপুনি জাষ্ট এটা ডিজেল ইঞ্জিন লগাই জাষ্ট ভেচেল এখন হ'লে হৈ যায়। এতিয়া কিন্তু ছাৰ আছাম গভৰ্ণমেণ্টে ৱৰ্ল্ড বেংকৰ আণ্ডাৰত জীৱন ডিংগা বুলি এটা প্ৰজেক্ট এটা আনিলে, জীৱন ডিংগা। তাত কি হ'ব, প্ৰথম কথা হৈ গ'ল, জীৱন ডিংগাত আপুনি যদি এজন লেচি হয়, আপুনি যদি তাত এখন নাও চলাব বিচাৰে, এখন চাৰ্টিফাইড হ'ব লাগিব, ৰেজিষ্টাৰ্ড হ'ব লাগিব। তাৰোপৰি আপোনাৰ যিজন ড্ৰাইভাৰ হয় সেইজন CTC এপ্ৰুভেল থাকিব লাগিব। তাৰোপৰি যিটো আপুনি ইঞ্জিন ইউজ কৰিব সেইটো আপোনাৰ মেৰাইন ইঞ্জিন হ'ব লাগিব। জীৱন ডিংগাই ছাৰ সেইটো কম দামত, মানে ইণ্টাৰেষ্ট ছাবভাৰ্চন কৰি পেলাই কিছুমান ক্ষেত্ৰত মানে 100% ফ্ৰীও হয়, মেৰাইন ইঞ্জিন প্ৰভাইড কৰে। সেই ঘটনাটোৰ পিছৰ পৰা বহুতখিনি কমিলে, কিন্তু তথাপিতো আপুনি যিটো ক'লে ছাৰ, তাত নিমাতীৰ যিটো ঘটনা হ'ল, সেই ঘটনাটো গম পোৱা গৈছে। সেই ঘটনাটোৰ পিছত, নিমাতীৰ ঘটনাটোৰ পিছত কিছুমান SOP ওলোৱা হৈছে, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ, যে যিমান হেৰি আছে, পেচেঞ্জাৰ আছে, সিমানখিনি আপোনাৰ বুয়েঞ্চি বা লাইফ বয় থাকিব লাগিব। টিকেটিঙৰ কাম কৰা হৈছে, কিন্তু তথাপিতো ছাৰ মই ভাবোঁ কিছুমান গেপ আছে, আমাৰ এক্সিকিউটিভ বা আমাৰ বিষয়ববীয়াসকলৰ কিছুমান নেগলিজেঞ্চ আছে, সেইটো কাৰণে এনেকুৱা ঘটনাবোৰ হৈ আছে। ঠিক আছে, এটা লাষ্ট কুৱেশ্যন সুধিছোঁ ইনলেণ্ডৰ ওপৰত। ঠিক আছে, যিহেতু আপুনি টেণ্ডাৰ কৰে, কি কৰে না, তাতে আপুনি গম পাইছে বহুত ডেভেলপমেণ্ট কাম চলি আছে। অ'কে, আৰু চৰ চাপৰিত যিটো ৰিভাৰ বেংকত মানুহ থাকে, সিহঁতেও কেতিয়াবা ডিছপ্লেচমেণ্ট হ'ব। ঠিক আছে, তো ডেভেলপমেণ্ট আমাৰ কৰিবই লাগিব ৱাটাৰৱেজৰ কাৰণে, আৰু সিহঁতৰ ডিছপ্লেচমেণ্টো হৈছে, এইটো বেলেঞ্চটো কেনেকৈ কৰে আপোনালোকে? ছাৰ, প্ৰথম কথা ক'বলৈ হ'লে একজেক্টলি আমাৰ কামটো হৈ গ'ল বেংক টু বেংক, আমাৰ এলং দ্য ৰিভাৰ নহয়, মানে আমি বেংক টু বেংক কৰিবলগীয়া হয়। ঠিক আছে, তেতিয়াও ছাৰ কেতিয়াবা আমাৰ ধৰি লওক, আমাৰ এটা ৰুল আছে 3.2 কিলোমিটাৰ, ধৰি লওক এটা ঘাট এটা 3.2 কিলোমিটাৰৰ ভিতৰত মানে আপুনি বেলেগ কোনো কাম কৰিব নোৱাৰে, যোনে পাইছে এৱাৰ্ডটো তেওঁৱে কৰিব কামটো। তেতিয়া ডিছপ্লেচমেণ্টৰ কাম কিছুমান আহে। তেতিয়া ছাৰ এটা কথা মই ভাবোঁ যে ডেভেলপমেণ্টৰ কাৰণে কিছুমান ক্ষেত্ৰত ডিছপ্লেচমেণ্টটো দৰকাৰ হয়, কিন্তু তাৰ লগতে ছাৰ আৰু এটা ছাইড আহি যায় যে ডিছপ্লেচমেণ্টটো ৰিহেবিলিটেশ্যনৰ কাৰণে, তেওঁলোকৰ লাইভলিহুড থাকিবৰ কাৰণে, হিউমেনিটেৰিয়ান গ্ৰাউণ্ডৰ কাৰণে আমি কিছুমান কাম কৰিবলগীয়া হয়। চ' ফাৰ্ষ্ট অফ অল মই যিটো ক'লোঁ আপোনাৰ, তেওঁলোকক ৰিহেবিলিটেট কৰিব লাগিব, তেওঁলোকৰ যিটো আগৰ লাইভলিহুড, চৰ অঞ্চলৰ যেনেকৈ লাইভলিহুড থাকে সেইখিনি যাতে তেওঁলোকে কৰিব পাৰে, তাৰ কাৰণে জীৱন ডিঙা আণ্ডাৰতে কিছুমান ঘটনা কিছুমান আছে। ঠিক আছে, আব্দুল, আপোনাৰতো ঘৰ শিৱসাগৰত, আপুনি এতিয়া কৰ্মসূত্ৰে বা আপোনাৰ কথাবোৰতে এতিয়া আপুনি চৰৰ কথা মেনশ্যন কৰিছে, হয়নে? তো আপুনি এজন আব্দুল মদলি, ধৰক আপুনি ইছলাম ধৰ্ম প্ৰফেছ কৰা মানুহ। এতিয়া আপুনি চৰ অঞ্চলৰ এজন মুছলিম মানুহ আৰু আমাৰ এজন শিৱসাগৰৰ এজন মুছলিম মানুহ, আপুনি কি ধৰণে পাৰ্থক্য দেখিছে বা আপুনি কেনেকৈ যদি ডিষ্টিংগুইছ কৰে কেনেকৈ কৰিব দুজনক? হয়, যিহেতু ছাৰ আপুনি ক'লে যে শিৱসাগৰ, মই ভাবি ল'লোঁ যে আপুনি মানে ডিফাৰেঞ্চটো বিচাৰিছে আপাৰ আছামৰ এজন থলুৱা মুছলিম মানুহ আৰু এজন চৰ অঞ্চলৰ মানুহ। চৰি, মই চাকৰি কৰি থাকোঁতে ছাৰ মোৰ যিখিনি টেণ্ডাৰ থাকে এই গোটেই কামখিনি বেছিভাগ চৰ অঞ্চলৰ মানুহে লয়, তো সেই মানুহখিনি মই ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ পাইছোঁ। চ' প্ৰথম কথা আপুনি গম পাব ভাষাৰ পৰা।
আপাৰ আছামৰ মানুহ এজন আপুনি নামটো নোকোৱালৈকে আপুনি গম নাপাব তেওঁ কোনটো ধৰ্মৰ হয় বা কেনেকুৱা ধৰণৰ হয়। আৰু সাধাৰণতে আমি দেখোঁ যে চহৰ অঞ্চলৰ মানুহ এজনে সাধাৰণতে অসমীয়াৰ কোনোবা এটা ডাইলেক্ট ইউজ কৰে বা তেওঁলোকে ময়মনসিংহীয়া যিটো বেংগলী হয় সেইটো ইউজ কৰে। 2 নম্বৰতে আপাৰ আছামৰ মানুহখিনিয়ে মইতো ভাবোঁ যে কিছুমান মানুহ অলপ লিবাৰেল হয়। তেওঁলোকে ধৰি লওক কনষ্টিটিউশ্যনখনো মানি চলে, ৰিলিজনো মানি চলে, তেওঁলোকে লগৰ সমনীয়াৰ লগত বৰ এটা ধৰি নাথাকে কথাখিনি, খাদ্যাভাসী হৈ গ'ল বা আচাৰ ব্যৱহাৰে হৈ গ'ল। কিন্তু মই চহৰ অঞ্চলত এটা কথা মই গম পালোঁ তেওঁলোকৰ কিছুমান ক্ষেত্ৰত তেওঁলোকে অকণমান ৰিজিড হয়। মই বেয়া বুলি কোৱা নাই ৰিজিড হোৱাটো, নিজৰ ধৰ্মৰ হেৰি কৰাটো অলপ হেৰি নহয়, ৰিজিড হয় তেওঁলোক। আৰু তেওঁলোকে সাধাৰণতে বৰ দূৰলৈ চিন্তা নকৰে, মই যিমানখিনি মানুহ লগ পালোঁ। সেইটো কিনে চিন্তা নকৰে কি কাৰণে মানে মইতো ক'লো বেছিভাগ মানুহ ছাৰ পেটে ভাতে খাই থকা মানুহ। তাৰ উপৰি ঘৰৰ ককায়েকে যদি কিবা এটা টেণ্ডাৰ পালে, ভায়েকে গৈ পেলাই কোৰ্টত কেছ কৰি দিলে যে মোৰ জমাবন্দী কি মোৰ NOC নোহোৱাকৈ তেওঁ কাহিনী মানে এৱাৰ্ডটো লৈ ল'লে, নিজৰ ঘৰৰ মাজতে চলি থাকে। এইটো এনেই জেনেৰেলাইজ কৰিব পাৰিমনে আমি নে এইটো আপোনাৰ পাৰ্চনেল? মোৰ পাৰ্চনেল ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, সেইটো চাওক খুব সম্ভৱ নহয় চাগে। মই যোৱা বছৰ মই তেনেকুৱা 3টা পালোঁ। তাৰ উপৰি খাদ্যাভাসৰো অলপ বেলেগ বেলেগ হয়। সাধাৰণতে ছাৰ আপুনি আপাৰ আছামত গ'লে এতিয়া মোৰ ঘৰতে ধৰি লওক মই মুছলিম আপুনি গম পায়, পিঠা, বৰা ভাত, চুঙা চাউল, চুঙাত দিয়া মাংস, হালাল হয় নহয় সেইটো বেলেগ কথা বাৰু। কিন্তু মই এইফালে মই গম পালোঁ তেওঁলোকে সাধাৰণতে আপোনাৰ চহৰ অঞ্চলৰ মানুহখিনিয়ে সাধাৰণতে ধৰি লওক চপেটা পিঠা বা এনেকুৱা ধৰণৰ চাউলৰ গুড়ি, ৰুটি চাউলৰ গুড়িৰ পৰা বনোৱা খাদ্যাভাসৰ পৰা এইবিলাক গম পালোঁ। আৰু ছাৰ ফেষ্টিভেলৰ পৰা গম পালে ছাৰ আপাৰ আছামৰ মানুহখিনি আপুনি গম পায় হুঁচৰি দলটো গোটেইখিনি থাকে, আব্দুলো থাকে, শইকীয়াও থাকে, গোটেইখিনি থাকে। এইফালে ছাৰ মই এইটো বস্তু দেখা পালোঁ যে ঈদ বা ঈদ উল ফিতৰ, ঈদ উল জুহাটো কৰে, কিন্তু বিহু সাধাৰণতে ইমান এটা এক্টিভলি তেওঁলোকে পাৰ্টিচিপেট নকৰে। মই ছাৰ ইমানখিনিয়ে ভাবি পাইছোঁ এতিয়ালৈকে। তেতিয়াহ'লে আপোনাৰ যোনটো চৰকাৰৰ যোনটো এটা মাজে মাজে ইছ্যুটো চলি থাকে বা চৰকাৰী পদক্ষেপ যোনটো ইণ্ডিজেনেশ্যন বা ক্লাছিফিকেশ্যনটোৰ কথা কয় আপুনি দেশী জোলা বা আমাৰ এইসকলক, সেইটো লৈ আপোনাৰ এতিয়া মতামত কি? আপোনাৰ মতে এইটো হ'ব লাগে বা আপোনাৰ ছাৰ অসমখনটো এটা চাব লাগিব যে আপুনি বৈচিত্ৰ্যটো থাকেই। ছাৰ আপুনি এটা কথা ভাবকচোন যে অসমত ধৰি লওক 3টাই আছে, 3টা ফেষ্টিভেলে আছে, বিহু 3টা আছে আৰু কোনোৱে নাই ধৰি লওক। তো কেনেকুৱা হ'ব ধৰি লওক, মনোটনাছ হৈ যাব। এতিয়া চাওক আমাৰ অসমখনত ধৰি লওক আপাৰ আছামত গ'ল আপুনি বিহু পালে, লোৱাৰ আছামতো পাব, মই নাপাব বুলি কোৱা নাই, মহোহো পালে বা পৰাগ পালে বা ৰংকেৰ পালে। চ' মই ভাবোঁ ছাৰ বৈচিত্ৰ্যটো দৰকাৰ হয়। এখন সমাজ এখনক ছাৰ নিজৰ ঐতিহ্যটো বচাই ৰাখিবৰ কাৰণে সেইটো কাৰণে আপোনাৰ ধৰক এতিয়া মানে কি মানে ছেপাৰেশ্যনটো দিয়াটো এটা বিভেদ আনিব নে এইমতে আপোনাৰ পজিটিভ এটা ঠিক হ'ব? ধৰক মুছলিম আমি যদি ইণ্ডিজিনিয়াছ যোনখিনি মুছলিম সেইখিনিক আমি সুকীয়াকৈ চৰকাৰে চাই পেলাই যদি এটা মানে তেওঁলোকক এটা টেগ দিয়ে বোলে তেওঁলোক ইণ্ডিজিনিয়াছ, তেওঁলোক বোলে নন ইণ্ডিজিনিয়াছ, যোনটো আপোনাৰ এটা প্ৰক্ৰিয়াটোত আপোনাৰ ষ্টাৰ্ট হৈছে বা গভৰ্ণমেণ্টেতো আলোচনাও হৈছে বহুত বেলেগ সংগঠন লৈ পেলাই। তো সেই সম্পৰ্কে আপুনি কি ভাবে কথাটো? ছাৰ মোৰ মতে ইয়াৰ 2টা আছে ছাৰ, ভালো আছে বেয়াও আছে। ছাৰ ভালৰ ক্ষেত্ৰত মই ক'বলৈ গ'লোঁ যে বহুত ক্ষেত্ৰত মই মুছলিম ল'ৰা এজন হিচাপে কেতিয়াবা মানে মোৰ পেপাৰখন পঢ়োঁতে এনেকুৱা লাগে গুৱাহাটীত আমুক মানুহ ঘৰত চোৰ এটা হৈ গ'ল, মানুহকেইজনৰ নাম কি শইকীয়া হুছেইন আমুক, ক'ৰবাত কিবা ঘটনা এটা হৈ গ'ল, মানুহকেইজনৰ নাম কি আমুক আমুক আমুক, ঠিক আছে। আৰু সেই ঘটনাটোৰ ক্ষেত্ৰত মই এটা কথা গম পালোঁ যে সাধাৰণতে থলুৱা মানুহখিনিয়ে ইমান নিকৃষ্ট কামলৈ নাযায়, বিশেষকৈ মই যিখিনি মানুহ চিনি পাওঁ, ঠিক আছে। সেইটো ক্ষেত্ৰত যদি মই গম পাওঁ, সেইটো ক্ষেত্ৰত যদি আপুনি কৈ দিয়ে যে এইখিনি থলুৱা মানুহ এইফালৰ পৰা হয়, তেতিয়াহ'লে সেইটো এটা ডিছক্ৰিমিনেশ্যন এটা আনিব আৰু পজিটিভ ডিছক্ৰিমিনেশ্যন হ'ব। কিন্তু ছাৰ ইয়াতকৈ বেছি আপুনি যিটো কথা ক'লে যদি আপুনি ভাগ কৰি দিওঁ নিগেটিভ ইফেক্ট বেছি আছে ছাৰ। প্ৰথম কথা হৈ গ'ল ছাৰ মুছলিম ব্ৰাদাৰহুড যিটো আছে সেইটোতো খেলি মেলি হৈ গ'ল, ঠিক আছে, নিজৰ মাজতে বিভেদনাৰ নিচিনা হ'ল। তাৰোপৰি সেই মানুহখিনি আমাৰতো ছাৰ 6 শেডিউল যিটো আছে আছাম একৰ্ডৰ, তাৰ মতে ছাৰ 1971 ছাৰ 25 মাৰ্চৰ পিছত আগত অহা মানুহখিনিতো অসমীয়া বুলি আমি ধৰি লওক 10 বছৰ নেশ্যনেলাইজেশ্যনক ক'লোৱে। অলৰেডি যিহেতু কোৰ্টে কৈ দিলে যে মানুহখিনি ইয়াৰে মানুহ হয়, তাত
এনেকুৱা কোনো এটা কথা মোৰ মতে নাথাকে যে তোমালোক থলুৱা তোমালোক বাহিৰৰ সেইটোতো ধৰক আপোনাৰ যোনটো থলুৱা যোনটো কনচেপ্ট সেইটোতো চিটিজেনশ্বিপৰ লগত কোনো সম্পৰ্ক নাথাকিব কাৰণ তেওঁলোক চিটিজেন হয় কিন্তু ধৰক আপোনাৰ তেওঁলোক যে এব অৰিজিনেল ধৰক বা এইসকল মানুহক ধৰক এইসকল এই মানুহে চিনাক্ত কৰিলে যেনেকৈ আপোনাৰ দেশীখিনি বোলে তেওঁলোক সেইটো ধৰক সময় ভিত্তিক যে হয়তো এই কালত মানুহখিনি আহিল বা এইটো জনত তেওঁলোক আমাৰ ইয়াৰে মানুহখিনিৰ লগত মিল হোৱা মানুহখিনি বা এটা শব্দ যোনটো ইউজ কৰে পমুৱা ধৰক ন পালে যোনখিনি হেৰিয়লৈ তো সেইটো লৈ পেলাইহে ধৰক ভাগটো মানে যুগটো ভাগ সেইটোত তেতিয়া আপোনাৰ অসুবিধা হ'ব জানো মানে নে হ'ব আপোনাৰ স্যাৰ মই সেইটো কথাই ভাবি পাইছো যে ভাগ কৰি দিলে সাধাৰণতে নিজৰ মাজতে অসমৰ মানুহখিনিৰ মাজতে দেখোন ছাৰ তেতিয়া ধৰক চৰকাৰৰ উদ্দেশ্যটো এনেকুৱাও হ'ব পাৰে ধৰক যোনখিনি মানুহ আমাৰ থলুৱা বা বহুত ধৰক পুৰণা হৈছে বা তেওঁলোক এটা মানে জনগোষ্ঠী মানে তেওঁলোক এইটো অঞ্চলৰ এটা জনগোষ্ঠী সেই মানুহখিনিক যদি আমি কিমান স্পেচিয়েল আপোনাৰ ধৰক হেৰি কৰিব পাৰোঁ মানে ধৰক তেওঁলোকৰ আপলিফমেণ্টটোত যদি আমাৰ বা উল্টাটো হ'ব পাৰে যোনখিনি ধৰক পিছ পৰি আছে কাৰণ এনেকুৱাওতো হ'ব পাৰে তাৰ মাজতো চাব ক্লাছিফিকেশ্যন পালে এখিনি আগবাঢ়ি আছে এখিনি পিছ পৰি আছে চৰকাৰে সেই তেনেকুৱা ধৰণে ধৰক যোন বেছি পিছ পৰি আছে তাক লৈও এটা ধৰক মানে ইনিচিয়েটিভ ল'ব পাৰে এই কথাটো আপুনি যিটো ক'লে ছাৰ যোন বেছি পিছ পৰি আছে তাক যদি ৰিজাৰ্ভেশ্যন বা তেনেকুৱা ধৰণৰ দিয়া হয় সেইটো মই আশাবাদী ছাৰ মই ভাবোঁ যে এইটো পজিটিভ ষ্টেপ হ'ব হয় আৰু আপোনাৰ ধৰক সেইটো লৈ ৰিজাৰ্ভেশ্যনৰ কথাটো আপুনি ক'লে এতিয়া ধৰক মানে আপুনি ভাবে নেকি যে আমাৰ বা আমি মুছলিমক আমি এতিয়া ৰিজাৰ্ভেশ্যন দিয়াটো জৰুৰী হৈ আছে হৈছে নেকি কাৰণ আপুনি যদি ধৰক ডাটা চাই বা চাচা কমিটি হওক বা বেলেগ বিভিন্ন যদি কমিটিবোৰ চাওঁ পপুলেশ্যন অনুপাতে আপোনাৰ পপুলেশ্যন যিমান আছে সেইটো ৰূপে বিভিন্ন জব হওক বা যিকোনো ধৰণত কিন্তু ৰিপ্ৰেজেণ্টেশ্যনটো কম ধৰক আপুনি ধৰক সেই ৰিপ্ৰেজেণ্টেশ্যনটো আপুনি কম হোৱাৰ কাৰণ কি বুলি ভাবে আপুনি ব্যক্তিগতভাৱে যে কি কাৰণে কম চাকৰিয়ে হওক বা বেলেগ ক্ষেত্ৰতে হওক ছাৰ আপোনাৰ দুটা প্ৰশ্ন আছিলে প্ৰথম প্ৰশ্নটো হৈ গ'ল যে ৰিজাৰ্ভেশ্যন লাগে নেকি ছাৰ মই যিমান দূৰ জানো ভাৰতৰ সংবিধানে ছাৰ যিটো ৰিজাৰ্ভেশ্যন দিয়ে সেইটো হিষ্টৰিকেল ইনজাষ্টিচ মানে OBC বা MOBC যিখিনি ক'লো আৰু অস্পৃশ্য জাতি যিটো আমি কওঁ যে ST SC-খিনি সেই দুটাৰ ভিতৰত মোৰ মতে মুছলিমখিনি ছাৰ কোনো পধ্যে নপৰে সেইফালৰ পৰা মই সংবিধানৰ ফালৰ পৰা যদি চাবলৈ যাওঁ কাৰণ এটা সময়ত তেওঁলোকে ৰাজ চলাইছিলে আৰু এতিয়াতো অস্পৃশ্যটো তেওঁলোক কোনো পধ্যে নাই সেইটো বাৰু হয় কিন্তু ধৰক আপুনি OBC খিনিকতো ধৰক আপুনি আৰ্থ সামাজিক ছ'চিয়েল আৰু আপোনাৰ ধৰক ইকনমিক ষ্টেটাছটো চাইও OBC কেটেগৰাইজেশ্যন কৰা হৈছিল আৰু কোনোবা আপোনাৰ ধৰক OBCত অন্তৰ্ভুক্ত যেনেকৈ মহাৰাষ্ট্ৰত আপুনি বহুতখিনি মুছলিম আপোনাৰ ধৰক তেওঁলোকক দিয়া হৈছে বা তেওঁলোকক আপোনাৰ চলি আছে বেছড অন দেয়াৰ ষ্টেটাছ ইকনমিক চাই পেলাই বা সামাজিকভাৱে যদি পিছপৰা আছে তেতিয়াহ'লে তেওঁলোকক দিছে এই কথাটোত আপোনাৰ ধৰক মানে ইয়াত আপুনি ভাবে নেকি যে এইটো আমাৰ জৰুৰী আছে অসমৰ কথাটো অসমৰ ক্ষেত্ৰত মই ভাবোঁ ছাৰ ৰিজাৰ্ভেশ্যনতকৈ পাৰ্টিকুলাৰ কমিউনিটিটোৰ আপলিফমেণ্টৰ কাৰণে এডুকেশ্যন হৈ গ'ল বা আপোনাৰ হৈ গ'ল ছ'চিয়েল যিখিনি মানে ফেষ্টিভেল বা যিখিনি ছ'চিয়েল আপোনাৰ ধৰি লওক ঐতিহ্য যিখিনি আছে সেইখিনি আপলিফমেণ্ট কৰাটোৱে বেছি ভাল হ'ব নেকি ছাৰ সেই কথাটো ধৰক ন বা আপোনাৰ কথাত আৰু এটা আপুনি ক'লে যে আপুনি বমুৱা মানুহখিনিৰ ক্ষেত্ৰত যে আপুনি দেখিলে যে যোনটো আপুনি ক্ৰাইম বা এনেকুৱা ধৰণে আপুনি কথাটো ক'লে তাত আপুনি এইটো বেছি দেখে ৰিলেটিভলি সেই কথাটোত আপুনি কি ভাবে কি কাৰণে এইটো বস্তুটো হৈছে ৰুট কজ কি তাৰ মানে ছাৰ হয় ৰুট কেছটো হৈছে ছাৰ পমুৱা বা চৰ অঞ্চলৰ মানুহখিনি ছাৰ আমি দেখোঁ যে তাত ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুত বেয়া আৰু তাত ছাৰ কাম কৰিবলৈ গ'লেও আমাৰ ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ ছাৰ 5 মাহ বা 6 মাহে আপুনি কাম কৰিবলৈ পাব বাকীখিনি বানে উটুৱাই লৈ যায় আৰু ক্ৰনিক হয় বস্তুটো এইবাৰ যিটো কাম কৰিলে অহাবাৰ আকৌ সেইকেইটা কামেই কৰিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ একেবাৰে বেয়া স্কুলৰ নাই চ' তেওঁলোকৰ শিক্ষাগত অৰ্হতাটো বহুত কম হয় তাৰোপৰি ছাৰ জীৱিকাৰ কাৰণে তেওঁলোকে ব্ৰহ্মপুত্ৰখনেই সাধাৰণতে বা পামখনেই থাকে যদি তেওঁলোকৰ খেতি বাতি ভালো হয় মাৰ্কেটলৈ তেওঁলোকৰ বহুত দূৰ হয় বা তেওঁলোকে প্ৰাইচ ৰিয়েলাইজেশ্যনটো ইমান ভালকৈ কৰিব নোৱাৰে চ' আমি গুৱাহাটীত ছাৰ যিখিনি বস্তু এতিয়া ধৰি লওক বন্ধাকবি আমি 20 টকাত কিনি আছোঁ তাত ছাৰ কেজি 2 টকাকৈ বিকে তেওঁলোকে ঠিক আছে মই ভাবোঁ এই গোটেইখিনি অৰ্থসামাজিক তাৰপিছত আপোনাৰ শিক্ষাগত অৰ্হতা গোটেইখিনি লগাই পেলাই মানুহখিনিক এনেকুৱা এটা চাপা এটা দিয়া হৈছে যে তেওঁলোকে জীৱিকাৰ কাৰণে ভাল বেয়া চিন্তা কৰাতকৈ পেটটোৰ কথা বেছি চিন্তা কৰে ছাৰ তেওঁলোকে এতিয়া মোৰ লগৰে আছে ছাৰ তাৰে আমাৰ অফিচতে দুজন মানে কৰে তেওঁলোকৰ ঘৰো ছাৰ তেনেকুৱা ধৰণৰ চহৰ অঞ্চলৰে হয় তেওঁলোকৰ ভাগ্যটো ভাল আছিলে যে মাক বাপেকহঁত ছাৰ গুৱাহাটীলৈ গুচি আহিলে পঢ়া শুনা কৰিলে এতিয়া ছাৰ মোৰ লগতে কাম কৰি আছে তেওঁলোকৰ চিন্তাধাৰা সম্পূৰ্ণ বেলেগ ছাৰ সেইটো লৈ আপুনি ভাবে এডুকেশ্যন আৰু এইটোতে আপোনাৰ আপলিমেণ্ট কৰিব বুলি আপুনি হয় ইনফ্ৰাষ্ট্ৰাকচাৰ এডুকেশ্যন ছাৰ এইখিনি মই আপোনাৰ লাষ্ট এটা কুৱেশ্যন কৰোঁ ধৰক আপোনাৰ ঘৰটো শিৱসাগৰ
এতিয়া শিৱসাগৰলৈ আপোনাৰ ধৰক কাইলৈ আপুনি উপস্থিত হ'ল তাত, আপুনি ধৰক এতিয়া শিৱসাগৰলৈ আপুনি দুটা প্ৰথম কাম কি কৰিব, যোনকেইটা কামে আপুনি ভাবে যে আৰু শিৱসাগৰখন আগবঢ়াই লৈ যাব? ছাৰ যিহেতু আপুনি এই বিশেষ এইটো সময়ত সুধিলে, ছাৰ প্ৰথম কামটো হ'ল, মোৰ প্ৰথম কামটো হ'ব ছাৰ ৰাস্তা ঘাট। ইয়াৰ পৰা গুৱাহাটীৰ পৰা যদি আপুনি গৈ থাকে জাজিলৈকে বিৰাট ভাল পাব ৰাস্তা। জাজি পাৰ হোৱাৰ পিছতে কি হ'ল ছাৰ নাজানো, ভুটীয়া পাৰলৈকে সেই ৰাস্তাখিনি খুব সম্ভৱ ছাৰ কণ্ট্ৰেক্টৰ কিবা গাফিলতিৰ কাৰণে অতিপাত বেয়া ৰাস্তা ঘাটৰ কথাটো আহি গ'ল। 2 নম্বৰতে ৰাস্তা ঘাটটো ধৰক আপোনাৰ এইটোতো সেইটোতো আপোনাৰ ধৰক কাইলৈ NHAI কাম হ'ব, সেইটো ধৰক আপোনাৰ এটা বেলেগ সুকীয়া ডিপাৰ্টমেণ্টে কাম কৰিব, আপুনি গভৰ্ণমেণ্ট পষ্টেড হ'ব ষ্টেট গভৰ্ণমেণ্টত, বা এটা আপোনাৰ ধৰক লিমিটেশ্যনছ থাকিব। ধৰক আপুনি যোৰহাট, ধৰক আপুনি যদি পষ্টিং হৈছে শিৱসাগৰত, আপুনি যোৰহাটৰ সেইটো আপোনাৰ এৰিয়াত নপৰিবই, আপোনাৰ এক্টিয়াৰ এৰিয়াৰ ভিতৰত, তেতিয়া আপুনি সেইটো কেনেকৈ কৰিব? সেইটোত ছাৰ যদি ৰাস্তাটোৰ কথা বাদ দিয়ে তেতিয়াহ'লে মই প্ৰথম কাম কৰিম ছাৰ ওমেন ডেভেলপমেণ্টৰ ওপৰত। ওমেন ডেভেলপমেণ্ট মোৰ বাইদেউগৰাকীয়ে ছাৰ তাতে জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছে, মাজে মাজে তেওঁলোকৰ কথা পতা হয়। শিৱসাগৰে ছাৰ বহুত ডেভেলপমেণ্ট কৰিছে অলৰেডি, চাইল্ড ডেভেলপমেণ্ট আৰু ওমেন ডেভেলপমেণ্টৰ ওপৰত, আৰু ছাৰ কাম বাকী আছে তাত। এনেই আপোনাৰ দৃষ্টিত মানে যোনটো আপুনি প্ৰত্যক্ষভাৱে যেতিয়া চাওক, আপুনি ঘৰলৈ যেতিয়া যায় দেখি পেলাই আপোনাৰ কি হয়? ৰাস্তা ধৰক এটা এইটোতো হয়, আৰু ৰাস্তা আপুনি শিৱসাগৰ বুলি নহয়, সেই সমস্যাটো আপোনাৰ বেলেগ এখন ডিষ্ট্ৰিক্টৰো সমস্যা। দিয়কচোন, অসমৰ প্ৰায়বোৰ জিলাৰ সমস্যাবোৰ চিমিলাৰ সমস্যা। একদম শিৱসাগৰে যোনটো সমস্যা, যোনটো আপুনি ভাবে যে এইটো অকল শিৱসাগৰৰহে সমস্যা, বেলেগ কাৰোবাৰ থাকিব পাৰে কিন্তু মূলত শিৱসাগৰৰ, আপুনি সেইটো কি ভাবে? কোনটো শিৱসাগৰ আপোনাৰ বা সমস্যা? বা ঠিক আছে, সমস্যা বাৰু নিগেটিভ নহয়ও, যদি পজিটিভলিও চাওঁ, আপুনি কি মানে শিৱসাগৰত এই কামটো কৰিলে কি ভাল হ'ব বুলি ভাবে আপুনি, যোনটো আৰু শিৱসাগৰখন আৰু এখোজ আগুৱাই যাব এজ এ আপুনি অফিচাৰ্ছ কাইলৈ, বা এজ এ অফিচাৰ্ছ এটা পইণ্ট ক'ব, এজ এ অফিচাৰ্ছ আৰু এজ এ আপুনি এজন কমন মান, ধৰক আজিলৈকে আপুনি অফিচাৰ নোহোৱাৰ দিনটোলৈকে আপোনাৰ এটা পইণ্ট কওক, আফটাৰ অফিচাৰ এটা পইণ্ট কওক। ছাৰ মই টুৰিজিমটো আৰু বুষ্ট কৰিবলৈ ট্ৰাই কৰিম। ছাৰ এতিয়াতো আমি গম পালোঁ 43rd যিটো আমাৰ ইউনেস্কো হেৰিটেজ আপোনাৰ চৰাইদেউ, ছাৰ তাত মই ভাবোঁ ছাৰ দিচাংমুখৰ লগত যদি মই চৰাইদেউটো ছাৰ এটা যদি হিষ্টৰিকেল টুৰিজিম চাৰ্কিট হিচাপে বনাব কানেক্ট কৰিব পাৰোঁ, আৰু তাত যদি ছাৰ ধৰি লওক মই আমাৰ আপোন আলহী বা এইবিলাক যিবিলাক স্কিম আছে গভৰ্ণমেণ্টৰ যিবিলাক, সেইবিলাক যদি মই ভালকৈ পেটছআপ কৰিব পাৰোঁ, মই ভাবোঁ যে অসমখন তেতিয়া ধৰি লওক মানুহ এতিয়া বাহিৰা মানুহ আহিলে সাধাৰণতে কাজিৰঙালৈকেহে যায়, শিৱসাগৰখন থাকি যায়। আৰু এটা কথা ছাৰ, আৰু এটা বস্তু মই শিৱসাগৰ এটা বস্তু ভাল পাওঁ, আপুনি ছাৰ এইটো কথা গম পাব চাগে, শিৱদৌলৰ যিটো আৰতি হয় প্ৰথম শিৱ পূজাৰ, তাৰ প্ৰথম নৈবদ্যখিনি মানে তাৰপৰা যিখিনি ওলাই আহে এখন মুছলিম মানুহসকলে যায় ছাৰ, দৌলা ফেমিলিটো যিটো আছে, তো সেই বস্তুবিলাক শিৱসাগৰৰ যিটো ধৰি লওক ইউনিটি, শিৱসাগৰৰ মানে যিটো লিবাৰেল যিটো ভিউ, মই সেইটো ছাৰ আৰু অলপ হেৰি কৰিবলৈ সহায় কৰিম। আৰু তাৰপিছতো আৰু এটা কথা হৈছে ছাৰ, শিৱসাগৰত মই এটা কথা মন কৰিছোঁ, নিগেটিভ দিশৰ পৰা চাবলৈ হ'লে ছাৰ আমাৰ তাত সংগঠন বহুত বেছি ছাৰ, সেইকাৰণে ডেভেলপমেণ্ট কামবিলাক অলপ দেৰি হয় ছাৰ, সংগঠন বহুত বেছি। তাকো ছাৰ তেওঁলোকৰ মাজত ডাইলগ ডেলিভাৰী আৰু কমিউনিটি লিডাৰবিলাকৰ লগত বহি বৈঠক কৰি এটা মাজৰ বাট এটা উলিয়াব পাৰিলে মই ভাল পাম ছাৰ। ঠিক আছে। তো যিহেতু শিৱসাগৰৰ কথা সুধিলে, তাৰ তোমাৰ চেলেঞ্জেছ আৰু তোমাৰ কি কৰিবা এজ এ অফিচাৰ যদি তুমি পষ্টেড হৈ যোৱা না, তো তুমি এইটো কোৱা যে মানে অভাৰঅল এটা তোমাক আইডিয়া এটা দিছোঁ, ইণ্টিগ্ৰিটি আছে, ইণ্টিগ্ৰিটি আমি মেইনটেইন কৰিবই লাগিব এজ এন অফিচাৰ। তো তুমি এইটো কেনেকৈ ডেমনষ্ট্ৰেট কৰিব বিচৰা এজ এন অফিচাৰ, যাতে তোমাক ফলোৱাৰ্ছ যিবিলাক তোমাৰ ষ্টাফ আছে, যিবিলাক এছিষ্টেণ্ট আছে, সেইবিলাকে তোমাক ফ'ল' কৰে, যে ছাৰক দেখি লাগে যে ইণ্টিগ্ৰিটি ছাৰে পূৰা লেটাৰ এণ্ড স্পিৰিটত ফ'ল' কৰে। তো তুমি কেনেকৈ ডেমনষ্ট্ৰেট কৰিবা তোমাৰ ইণ্টিগ্ৰিটিটো? সৰি ছাৰ, ইণ্টিগ্ৰিটি ইন অফিচ লাইফ ক'লে? অফিচ লাইফ হওক, তোমাৰ পাৰ্চনেল আৰু অফিচ, এইটো এটা বস্তু তোমাৰ যদি বাইফাৰ্কেট কৰা তোমাৰ কথা, বা তুমি যদি লিংক কৰা তোমাৰ কথা, বাট এজ এ হ'ল তুমি কেনেকৈ ডেমনষ্ট্ৰেট কৰিবা যাতে তুমি এটা এক্সাম্পল হিচাপে তোমাৰ ষ্টাফ বা এছিষ্টেণ্টক তুমি দেখাব পাৰা? হয় ছাৰ। চ' এজন চিভিল চাৰ্ভেণ্টৰ কাৰণে ছাৰ ইণ্টিগ্ৰিটিটো ফৰমষ্ট হৈ গ'ল ছাৰ। এতিয়া যিটো আপুনি কুৱেশ্যনটো সুধিলে, প্ৰথম কথা ছাৰ, মই বস্তুটো মোৰ গোটেই টেনিয়ৰটো প্ৰথম এমাহ বা 2 মাহ সময় ছাৰ ভাগ কৰি পেলাওঁ, ঠিক আছে।
প্ৰথম অৱস্থাত ছাৰ মই এসপ্তাহমান গোটেই যিখিনি অফিচ আছে অফিচখিনি ঘূৰি পেলাই বস্তুটো মই চাই ল'ম যে কোনটো অফিচত কি কি খেলি মেলি হৈ আছে কেনেকুৱা ধৰণৰ প্ৰথমতে মই ডেটা কালেক্ট কৰিম 2 নম্বৰতে মই যদি যিখিনি সেইখিনি ঘূৰোতে যদি মই কিবা কথা গম পালো যে ধৰি লওক এই আমুক অফিচটোত এনেকুৱা খেলি মেলি হৈ আছে বা এনেকুৱা ভাল কাম হৈ আছে সেই কথাখিনি মই কৰাবেট কৰিব ট্ৰাই কৰিম যে হয় নে নহয় ফিল্ড ভিজিট বা ধৰি লওক আপোনাৰ ইনস্পেকশ্যনৰ থ্ৰুৱেদি ভাল হৈ আছে যদি বহুত ভাল আৰু বেয়া হৈ আছে যদি বেয়া যদি ভাল হৈ আছে সেই কথাখিনি মই তেওঁলোকক আৰু মটিভেট কৰিব ট্ৰাই কৰিম সেই কথাখিনি মই ধৰি লওক এনেকুৱা হ'ব পাৰে কেজুৱেল মিটিঙৰ থ্ৰুৱেদি তেওঁক এপ্ৰিচিয়েট কৰা বা তেনেকুৱা ধৰণৰ আৰু যদি কিবা খেলি মেলি হৈ আছে তেতিয়ালৈকে মই তেওঁলোকক ফ্ৰেণ্ডলি এটা কনফ্ৰণ্টেশ্যন কৰিব পাৰোঁ বা এটা ৱাৰ্ণিং দিব পাৰোঁ আৰু যদি বস্তুটো তেতিয়াও নৰয় তেতিয়াহ'লে প্ৰপাৰ চেনেলৰ থ্ৰুৱেদি বিহিত ব্যৱস্থা ছাৰ্ভিচ ৰুলত যিটো কথা থাকিব যেনেকুৱা বিহিত ব্যৱস্থা থাকে সেইখিনি ল'ব পাৰোঁ তাৰোপৰি সাধাৰণতে আমাৰ এই অফিচবিলাকত দেখা যায় ইণ্টিগ্ৰিটি কথাটো আহিলে ছাৰ কৰাপশ্যনৰ কথাটো আহেই ঠিক আছে মই এইটো বিচাৰিম যে ছাৰ মেক্সিমাম ডিজিটেলাইজেশ্যন হওক আমাৰ যিহেতু ই গভৰ্ণমেণ্ট যিটো আছে ই অফিচ বা যিখিনি আছে ট্ৰান্সপাৰেঞ্চি আছে সেই বস্তুখিনি মেক্সিমাম এপ্লাই কৰিব ট্ৰাই কৰিম সেৱা সেতু এনেকুৱা ধৰণৰ বস্তুখিনি যাতে মিডল মেনখিনি ছাৰ আঁতৰি যায় ঠিক আছে তেনেহ'লে লাষ্ট এটা কুৱেশ্যন হ'ল হয় ছাৰ তোমাৰ নিজৰ তুমি ক'লা তোমাৰ প্ৰথমতে যে 1.5 বছৰ তোমাৰ ব্যক্তিগত কিবা কাৰণ তুমি তো তুমি কোৱাচোন তোমাৰ যিটো তোমাৰ পাৰ্চনেল ফেইলিয়াৰ আছে আজিলৈকেতো বহুত তোমাৰ চাগে ঘাট প্ৰতিঘাত তুমি দেখিছা তোমাৰ কিছুমান ঘাট প্ৰতিঘাত আহিছে যি তোমাক জীৱনত বহুত শিকনি দিছে ঠিক আছে তো এইটো কোৱা যে তোমাৰ পাৰ্চনেল ফেইলিয়াৰ আৰু তাৰ পৰা তোমাৰ কেনেকৈ অভাৰকাম তুমি কৰি তোমাৰ ছাকচেছত তুমি কনভাৰ্ট কৰিছা বা কৰিবা হয় ছাৰ মই ৰিচেণ্ট এক্সাম্পল এটা দিওঁ এই কাম কৰি থাকোঁতে ছাৰ টেণ্ডাৰৰ কামবিলাক সাধাৰণতে বহুত দীঘলীয়া হয় ঠিক আছে বিঅ'কিউ বনোৱা এনেকুৱা বনোৱা আৰু মই ছাৰ প্ৰথম অৱস্থাত যিহেতু নতুনকৈ চাকৰিত সোমাইছোঁ মই প্ৰত্যেকটো কাম অতিপাত পাৰফেক্টকৈ কৰিব ট্ৰাই কৰিলোঁ কৰোঁতে এনেকুৱা হ'ল যে টেণ্ডাৰ ফ্লটিঙৰ যিটো ডেট আছিলে আবেলি 5 বজাত আছিলে 3 বজালৈকে মোৰ 4খনমান টেণ্ডাৰ কৰি হোৱাগেই নাই সুপাৰিনটেণ্ডেণ্ট বা ছাৰ মই গালি খালোঁ অকণমান কত কথা শুনিবলগীয়া হ'ল কিন্তু তেওঁ চাই পেলাই মোক এইটো ক'লে যে যিকেইটা কাম কৰিলি টোটেল ছাৰ 79টা টেণ্ডাৰ মোক ফ্লট কৰিবলগীয়া আছিলে 75টা হ'ল 4টা তেতিয়া বাকী আছে 1.5 ঘণ্টা বাকী আছে ঠিক আছে তেওঁ পুৰণাখিনি চাই পেলাই গম পালে যে একো ভুল নাই আগৰখিনিত কিন্তু 4টা তথাপিও কৰিব লাগে তেতিয়া যেনে সময়খিনি হ'লগৈ 5টা বজাত মই ফ্লট কৰিব পাৰিলোঁ নহ'লে ছাৰ আছাম টেণ্ডাৰ্ছৰ পৰা আকৌ বেলেগ শ্লট ল'বলগীয়া হ'লহেঁতেন তেতিয়া ছাৰে মোক এইটো কথা ক'লে যে অকল গোটেই টেণ্ডাৰ কামটো তোৰেই নহয় আমিও আছোঁ তোৰ ওপৰত মই আছোঁ মোৰ ওপৰত ডিডি আছে জেডি আছে আমি গোটেইখিনি কাম আমি চাম কামখিনি তই সাধাৰণতে মোক ক'লে যে তই এফিচিয়েঞ্চি আৰু একুৰেচি আৰু স্পীড তিনিটা বেলেঞ্চ কৰিব লাগিব তাৰপিছত ছাৰ এই ৰিচেণ্টলি পৰহি মই আকৌ এই বছৰৰ কাৰণে 79টা কৰিছোঁ এদিন আগতে মোৰ হৈ গৈছে ছাৰ ঠিক আছে হ'ব তেনেহ'লে ঠিক আছে ভাল লাগিল আপোনাৰ কথা পাতি আপোনাৰ অল দ্য বেষ্ট হ'ব ঠিক আছে থেংক ইউ